ফাইনেলি গাইজ আহি পালোঁ নিজৰ জেগা এতিয়া আগিয়াত ক'ত আমি এতিয়া গৈ আছোঁ নাম আছিল মৰিগ্ৰাম গৈ আছোঁ ফাইনেলি গাইজ আহি পালোঁ আমি এতিয়া ট্ৰেইন ষ্টেচন এতিয়া ইয়াৰ পৰা ডাইৰেক্ট নিউ বঙাইলৈকে টিকেট আছোঁ তাৰপিছত ইয়াৰ পৰা হাওৰাত যাম হাওৰাৰ পৰা ডাইৰেক্ট 4টা বাছত টিকেট আছে তাৰ পৰা ডাইৰেক্ট গুচি যাম নিউ বঙাই এয়া বৰ্তমান আছে আমি ট্ৰেইন ষ্টেচনত মৰিগ্ৰাম বুলি কয় এইটো চাওক মৰিগ্ৰাম ফাইনেলি বন্ধুসকল ট্ৰেইনত উঠিলোঁ গৈ আছোঁ এতিয়া লাহে লাহে ট্ৰেইনো গৈ আছে লগতে আমি গৈ আছোঁ 1 জন 2 জন 3 জন ফাইনেলি বন্ধুসকল পালোঁ আমি হাওৰা ষ্টেচন তো গাইজ ট্ৰেইন ষ্টেচনত ৰখি অলপমান ভোক লাগিল ট্ৰেইন ষ্টেচনত তাকে ভাবি আছোঁ ভাত খাবতো এতিয়া কিবা নাই সেইটোৰ কাৰণে ভাবি আছোঁ তাই ইয়াতে আমি চাহকে খাই দিওঁ সেইটোৰ কাৰণে চাহ দোকানত আহি এতিয়া চাহ খাম এতিয়া অলপ পিছত
few moments. ফাইনেলি গাইজ আহি পালোঁ নিজৰ জেগা এতিয়া আগিয়াত ক'ত আহি পালোঁ ঘৰত এতিয়া কাপোৰ চাপোৰ ধোৱাৰ কাৰণে ৰেডি ময়ো কাপোৰ চাপোৰ খুলিলোঁ কাপোৰ চাপোৰ ধোৱাৰ কাৰণে ময়ো ৰেডি কাৰণ ট্ৰেইন ষ্টেচনৰ পৰা অহা গৈছে সেইটো কাৰণে ইমানটো ভাল লগা নাই তো ঠিক আছে বন্ধুসকল এতিয়া গা চা ধুই লওঁ এয়া কাপোৰৰ অৱস্থা নাচাই কাপোৰ মাথা এতিয়া আনি থৈ দিছে কম্বল চম্বল বিচনাৰ সেইটো জাপিয়ে থোৱা নাই এনেকৈ থৈ দিয়ে কি কবি আৰু ইমান আলচিয়া মানুহ নক'ব আৰু এয়া তাতে থৈ দিছে চা এইকেইটা ৰেঞ্চ পাতি য'ত যি পাইছে আৰু তেনেকৈ থৈ দিছে কোনো চিজিল নাই